মোৰ এটি অন্য ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ ৰংজলিত অৱস্থিত শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহলৈ। নাজাৰা চাওক গাইজ, নাজাৰা কি সুন্দৰ নাজাৰা, সেউজীয়া সেউজীয়া। ফাইনেলি আমি আহি পালোঁ, গাড়ীখন পাৰ্কিং কৰিলোঁ। আহিয়ে বাবাজীক লগ পালোঁ আৰু বাবাজীয়ে শিৱ শম্ভু লগাই দিলে। হৰ হৰ মহাদেৱ, বম ভলে। আমি ৰামচন্দ্ৰ বিগ্ৰহৰ মেইন দৰবাৰ আহি পালোঁ। এইপিনে লংকেবায়ৰ নাটক চলি আছে। জয় শ্ৰীৰাম। আমি এতিয়া সেৱা সৎকাৰ লৈ অলপ মেলালৈ আহিলোঁ। এই মেলাত চাওকচোন, মেলাত ডাঙৰ গাড়ী ওলাইছে, সৰু চলিৰ ৰিমট কণ্ট্ৰলৰ দ্বাৰা চালিত, যাৰ বাবদ চলি উঠালে 50 টকা লয়। পুতলা, বাচন বৰ্তন, ঘৰৰ কিছু বাচন বৰ্তন প্ৰয়োজন হৈছিলে, সেয়ে আমি বাচন বৰ্তন অলপ ল'লোঁ। গিলাচ, নানান ধৰণৰ গিলাচ, এইবিলাক মূৰ্তি ওলাইছে, ফুলদানি, সৰু ছোৱালীৰ বাচন বৰ্তন, খুব মৰম লগা, সৰু সৰু কিউট কিউট। এইবিলাক বেগ, ছাতি, সকলোবোৰ 100 টকীয়া। এই পুতলা, ডাঙৰ ডাঙৰ পুতলা, সৰু সৰু পুতলা, কি লাগে আপোনালোকক, কি ওলোৱা নাই, সকলোবোৰ বস্তু ওলাইছে মেলাখনত। খুব সুন্দৰ লাগিছে, খুব ভাল লাগিছে। এইবিলাক ফুল, চানিকি, ৱাও। তো আপোনালোকেও আহক ৰংজলিত অৱস্থিত শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহলৈ বুলি। ইপিনে বাৰু কাপোৰৰ মাৰ্কেট, 100 টকীয়া, 150 টকীয়া, 200 টকীয়া, খুব ভাল ভাল কোৱালিটিৰ কাপোৰবোৰ বিক্ৰী কৰি আছে। খুব ধুনীয়া এই বেগবিলাক, ধুনীয়া ধুনীয়া কোৱালিটিৰ বেগবোৰ বিক্ৰী কৰি আছে। এই ল'ৰাজনে এডভাৰটাইজ মাৰি বস্তু বিক্ৰী কৰি আছে। শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ নিৰ্মাণৰ সাহায্যাৰ্থে লটাৰী খেল অনুষ্ঠিত কৰিছে আৰু এই প্ৰাইজসমূহ চাওঁ আহক। BMW, ৱাও, BMW, থাৰ, ইনোভা, মাৰুতি ব্ৰেজা, মাৰুতি চিলেৰিঅ, ৰেনল্ট কুইড, টাটা পাঞ্চ, ৱাও। আপোনালোকে আহি ক্ৰয় কৰক টিকট, আপোনালোকৰ ভাগ্যটো থাকি যাব পাৰে। মাত্ৰ 100 টকাত এখন টিকেট লওক, আপোনালোকৰ কপালত থাকি যাব পাৰে BMW বা ইনোভা বা চিলেৰিঅ বা ৰেনল্ট কুইড বা টাটা পাঞ্চ। আপোনালোকে আহি ক্ৰয় কৰক। বাইক, স্কুটি আৰু আছে, ঠাই অসুবিধাৰ বাবে সেইবোৰ এতিয়া অনা হোৱা নাই। এতিয়া বাৰু আমি মিঠাই কিনিলোঁ, জিলাপি, পটা নিমকি, ভুজিয়া, বুন্দিয়া, সস্তাতে দি আছে, তো আমি বেছিকৈ কিনিলোঁ মিঠাইবিলাক। এতিয়া ঘৰলৈ বুলি। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ব্লগত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।